নমস্কাৰ, মই বৰষা ডেকা। পোনপ্ৰথমে মই সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আটাই ভালে আছে। এই ৰঙালীৰ উৎসৱে সকলোলৈকে কঢ়িয়াই আনক আশাৰ বতৰা, ৰঙৰ বতৰা আৰু সুখৰ বতৰা। আজি মই প্ৰথমবাৰৰ বাবে আপোনালোকৰ আগত এনেদৰে ভিডিঅ' বনাই আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু মোৰ এটা ইউটিউব চেনেল আছে, কিন্তু মই তেনেকৈ মাজে মাজে দুই এটা গান গাওঁ বা ভাইলিন বজাই এনেকৈ আপলোড কৰোঁ। তেনেকৈ ভালকৈ ইউটিউব চেনেলটো চলোৱা হোৱা নাই। গতিকে মই ভাবিছোঁ মোৰ জীৱনত কেতিয়াবা মাজে মাজে অহা বিশেষ দিনবোৰৰ ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব আৰু সকলোৱে ভাল পাব। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে উৰুকা, আৰু উৰুকা বুলি ক'লেতো জানেই সকলোৱে ঘৰখনত কিমান কাম থাকে। ৰাতিপুৱা উঠিয়ে চাফাই অভিযান চলাই এতিয়া গা চা ধুই ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া যাম পিঠাগুড়ি খুন্দিব ঢেঁকীত। এতিয়া মই গৈ আছোঁ পিঠাগুড়ি খুন্দিব। মানে আমাৰ ঘৰত ঢেঁকী নাই, বৰমাহঁতৰ ঘৰত ঢেঁকী আছে। এতিয়া বৰমাহঁতৰ ঘৰত গৈ আছোঁ। মা গৈ অলৰেডি আৰম্ভ কৰিলে, ঠিক নাই কাটি নেকি গৈ আছে, চাই থাকা। এয়া আমাৰ বৰমা, বুঢ়ী মানুহ বুঢ়ী নহয় এনেই কৈছোঁ। এতিয়া মায়ে ঢেঁকী দি আছে আৰু মই এতিয়া মাক অকণমান সহায় কৰি দিওঁ। এইয়া পিঠাগুড়ি ঢোল কি বুলি কয় এইটো, ঢেঁকীৰে চাবতে ঢেঁকীৰে চাবে চাবে খুন্দু পিঠাগুড়ি। বিহুৰ সময়ত আৰু বিহু গানেই ওলাব দিয়কচোন। এই আমাৰ বৰমাই মোক চাই চাই হাঁহি আছে। এতিয়া মই ঢেঁকী দিম আৰু মায়ে পিঠাগুড়ি চালিব। চাই থাকক। এটা গান মনত পৰিছে, আপোনালোকৰ মনত আছেনে নাই জনাবচোন বাৰু। গাওঁ। ঢেঁকী দে অমূৰে লাহৰি, ঢেঁকীৰে চাবতে কপাই তোৰ চুবুৰি, সান্দ পিঠাগুড়ি আৰু থ চিৰা ভাজি, হুঁচৰি গাব আহিম যতনাই দিবি, ঢেঁকী দে অকণমান খৰধৰকৈ পিঠাগুড়িখিনি খুন্দি ল'লোঁ আৰু ঢেঁকীশালৰ প্ৰতিযোগী আমাৰ ভোলাবেনী বৰমা আৰু এয়া পিঠাগুড়ি তাৰখিনি মই এতিয়া লৈ গৈ আছোঁ। আমাৰ বাইদেউ নাৰিকল ৰুকি আছে, আমাৰ বিদিশা বাইদেউ কিবা কাম কৰে তাৰমানে। তিল পিঠা বনাবলৈ তিলখিনি এতিয়া গুড়ি কৰি ল'ম। তিলখিনি গুড়ি কৰি ল'লোঁ। তাৰপিছত এতিয়া মায়ে কি কৰে, বাইদেৱে তেতিয়াৰ পৰা এইখিনিহে হৈছে মাত্ৰ, কি হ'ব কৰি এই চুৰাখিনি এনেকৈ গৰম কৰি পগাই লৈছে মায়ে, আৰু পাগি এতিয়া চেকনেৰে চেকি দিছে। যিখিনি গেট থাকে বা লেতেৰা থাকে সেইখিনি ৰৈ যাব। এইখিনি পিঠাগুড়ি মালপোৱাৰ কাৰণে লোৱা হৈছে। এইখন ধুই মেলি এতিয়া আমি পিঠা বনাম। আমাৰ নতুন এটা পাকঘৰ হৈছে জুখালত। জানানে এতিয়া আমি পিঠা বনাম, পিঠা মোৰ দ্বাৰা পিঠা বনোৱা হ'ব। এয়া আমি আইতাৰ লগত পিঠা বনাম। এয়া প্ৰথম পিঠাখন মায়ে আৰম্ভ কৰিছে, তাৰপিছত মই ধৰিম আৰু। গাইজ, আমাৰ বায়ে মানে ৰাণীয়ে এতিয়া নাৰিকল ভাজি আছে। নাৰিকল পিঠাৰ কাৰণে নাৰিকল বনাইছে। এটা গান গাম দেই, আপোনালোকে ধৰিব একেলগে। ইচাপৰি অমূৰে খুন্দি শুনায় তুলি যাবা বৰি,
ডাঙৰ ভাগিন আমাৰ নৱোদয়ত পঢ়ে নৱোদয়ৰ পৰা আহিছে আজি এহাই কিনো জুয়ে লগা চকু। এতিয়া মই এনেকৈ আৰম্ভ কৰিলোঁ পিঠা বনাবলৈ। মা এতিয়া বেলেগ কামত ধৰিছে। এতিয়া তিলৰ পিঠাখিনি ইতিমধ্যে শেষ হৈছে। এতিয়া আকৌ আৰম্ভ কৰিম নাৰিকলৰ পিঠা। এয়া হৈ গ'ল আমাৰ তিলৰ পিঠা আৰু নাৰিকলৰ পিঠা। শেষত কেইখনমান বেয়া হৈ গৈছে আৰু কেৰাহীটো বহুত বছৰ পুৰণি, সেইটো কাৰণে এনেকুৱা হৈছে। এইফালে হৈছে আৰু বনাব লৈছোঁ। একদম চিম্পলকৈ বনাম, টেষ্টি হ'ব বুলি ভাবিছোঁ। নিজে কৈছোঁ আৰু জুইত বনাই খোৱাৰ মজাই বেলেগ। এই দেউতাই অকণমান হেল্প কৰি দি আছে লাইটৰ। এইটো মানে আমাৰ নতুনকৈ পাকঘৰ হৈছে আৰু জুইশাল লাইট লগোৱা নাই, সেইটো কাৰণে অলপ লাইটত সহায় কৰি আছে দেউতাই। এইফালে বাবু আহিল পঢ়ি উঠি। ভালদৰে আজিকালি পঢ়ে, নকৰাকৈ নপঢ়ে। তেনেহ'লে আমি আৰম্ভ কৰোঁ। ৰেডি। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে। মায়ে মানে মাংস নাখায়। মাৰ পৰা আমি অলপ অলপ ভাগত পাম আৰু নমা হয়নে নহয়? এয়া আমি ভাতৰ পাতত বহিছোঁ। বাবু এতিয়া খাই আছোঁ, মই এতিয়া খাম, মায়েও খাব লাহেকৈ। বাই বাই, লাহেকৈ গুড নাইট হ'ব আৰু বহুত ৰাতি হ'ল। উৰুকাৰ দিনটো আমি এনেদৰেই পাৰ কৰিলোঁ। আজিলৈ সকলোলৈ শুভৰাত্ৰি।